মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টিত মানৱ দেহৰ অংগসমূহৰ নামসমূহ ক'বলৈ ওলাইছোঁ। হেড মানে মূৰ, হেয়াৰ চুলি, আৰ কাণ, আই চকু, ফৰহেড কপাল, চিক গাল, নজ নাক, মাউথ মুখ, আইব্ৰ চকুৰ চিলাউৰি, আইলিডছ চকুৰ পতা, আইলেছ চকুৰ পতাৰ নম, নষ্ট্ৰিল নাকৰ বিন্ধা, আৰলভছ কাণৰ লতি, চিন থুতুৰি, টুথ বা টিথ দাঁত, টাং জিভা, লিপছ অট, থ্ৰট গল, নেক ডিঙি, শোল্ডাৰ কান্ধ, চেষ্ট বুকু, ষ্টমাক বা বেলি পেট, ৱেষ্ট কঁকাল, বেক পিঠি, হিপ তপিনা, থাই উৰু, নি আঁঠু, ট ভৰিৰ আঙুলি, শিল গৰহা, এংকেল ভৰিৰ গাঁঠি, কাফ ভৰিৰ কলাফুল, থাম্ব বুঢ়া আঙুলি, ফ'ৰ ফিংগাৰ বা ইণ্ডেক্স ফিংগাৰ তৰ্জনী আঙুলি, মিডল ফিংগাৰ মধ্যমা আঙুলি, ৰিং ফিংগাৰ অনামিকা, লিটিল ফিংগাৰ কেনা আঙুলি, হেণ্ড মানে হাত, এলব কিলাকুটি, ৰিষ্ট হাতৰ গাঁঠি, লাং হাঁওফাঁও, হাৰ্ট কলিজা, ইণ্টেষ্টাইন নাড়ী ভুৰু, স্কিন ছাল।